বন্ধুসকল কিছুদিন পিছতে হয়তো মেট্ৰিকৰ ৰিজাল্ট দিব আৰু মেট্ৰিক পৰীক্ষাটো আমাৰ সকলোৰে কাৰণে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু মেট্ৰিকৰ পিছতে আমি ডিসিশন ল'বলগীয়া হয় যে আমি কোনটো কেৰিয়াৰ ল'ম অৰ্থাৎ সায়েন্সত যাম নে আৰ্টছত যাম নে কমাৰ্চত যাম নে কিবা প্ৰফেশনাল ডিগ্ৰী ডিপ্লোমা কৰিম আৰু এই ক্ষেত্ৰত মই আজি আপোনালোকক এটা সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিম যদিহে ভিডিঅটো অভিভাৱকসকলে চাই আছে তেওঁলোকৰ এই ভিডিঅটো সহায়ক হ'ব আৰু যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে চাই আছে তেওঁলোকৰ নিশ্চয় সহায়ক হ'ব প্ৰথম কথাটো হল যে ফাৰ্স্ট ডিভিজন পাইছে আজিকালি ফাৰ্স্ট ডিভিজনটো পায়ে বাৰু সকলোৱে 80% পাইছে 90% পাইছে কাৰণে যে আপুনি সায়েন্স ল'ব লাগিব বা কমাৰ্চ ল'ব লাগিব বা আপোনাৰ ল'ৰা ছোৱালীটোক সায়েন্স ল'ব লাগিব বা কমাৰ্চ ল'ব লাগিব বা আৰ্টছত পঢ়িলে ভাল চাকৰি নাপায় এইটো এটা মিসকনসেপচন আৰু এইটোতে আমি বেছিভাগ মানুহে ভুল কৰো আৰু যাৰ ফলত আমাৰ ছাত্ৰ-ছাত্ৰীসকল বা অভিভাৱকসকলেও পিছত নিজৰ এটা ভুল ডিসিশনৰ ফলত এটা সঠিক স্ট্ৰীম চুজ নকৰাৰ ফলত পিছত বহুতো সমস্যাৰ সৃষ্টি হয় প্ৰথম কথাটো হল যে আমাৰ যেটো ইন্টাৰেষ্ট সেই অনুসৰি আমি কেৰিয়াৰ নিৰ্বাচন কৰিব লাগে বা স্ট্ৰীম নিৰ্বাচন কৰিব লাগে ধৰক এজন ল'ৰা তেওঁ সেকেন্ড ডিভিজন পাইছে কিন্তু তেওঁ বিজ্ঞান আৰু গণিতত ভাল তেনেহলে তেওঁ কোনটো স্ট্ৰীম ল'ব লাগিব নিশ্চয় সায়েন্স ল'ব লাগিব কাৰণ তেওঁ সায়েন্স ভাল পায় আৰু গণিত ভাল পায় বাকি সাবজেক্ট বিলাক তেওঁ বেছি ভাল নাপায় সায়েন্স আৰু গণিত ভাল পায় সেই কাৰণে তেওঁ সায়েন্স ল'ব লাগিব যদিও বা তেওঁ সেকেন্ড ডিভিজন পাইছে ঠিক আছে এই ক্ষেত্ৰত কিছুমান ল'ৰা ছোৱালী কি হয় ধৰক 80% পাইছে কিন্তু তেওঁ গণিত আৰু বিজ্ঞানত নম্বৰ ভালেই পাইছে কিন্তু তেওঁ এই দুটা বিষয় বেছি ভাল নাপায় তেওঁ ভাল পায় কি ধৰক সোশ্যাল ভাল পায় সমাজ অধ্যয়ন ভাল পায় বা তাৰ পিছত ধৰক কিবা ল্যাঙ্গুৱেজ ইংলিশ ভাল পায় তেনেহলে তেওঁ কোনটো ষ্ট্ৰীম লোৱা দৰকাৰ নিশ্চয় তেওঁক আৰ্টছ ল'ব লাগিব কাৰণ সোশ্যাল লিটাৰেচাৰ এইবিলাক আৰ্টছৰ সাবজেক্ট আৰু কিছুমান আছে ল'ৰা ছোৱালী এনেকুৱাও পাব আপোনালোকে যে গণিতটো ভাল পায় কিন্তু বিজ্ঞানটো ইমান বেছি ভাল নাপায় তেনেহলে এনেকুৱা ধৰণৰ ষ্টুডেন্ট সকলে কোনটো ষ্ট্ৰীম লোৱা উচিত অবিয়াসলি তেওঁলোকে কমাৰ্চ লোৱা উচিত আৰু এনেকৈ আসলতে কেৰিয়াৰ নিৰ্বাচন কৰিব লাগে নহলে পিছৰ পৰ্যায়ত গৈ আমাৰ যথেষ্টখিনি অসুবিধা সৃষ্টি হয় আচ্ছা ধৰা হল এজন ল'ৰা বা এজন ছোৱালী তেওঁ গণিত ভাল পায় কিন্তু আৰু বিজ্ঞানো ভাল পায় আৰু সেই অনুসৰি তেওঁ সায়েন্সত এডমিশন ললে আৰু লোৱাৰ পিছত কিন্তু আৰু এটা প্ৰবলেম আহি যাব হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত তো এতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত অভিভাৱকসকলেও বহুতো চিন্তা চৰ্চা কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলতো চিন্তা থাকেই বাৰু তেওঁ এতিয়া কোনটো লাইনত যাব কিবা প্ৰফেশনাল লাইনত যাব ডিগ্ৰী ডিপ্লোমা কৰিব নে মেডিকেল লাইনত যাব নে ইঞ্জিনিয়াৰিঙত যাব এইটো লৈও বহুতো সমস্যাৰ সৃষ্টি হয় আৰু যদিহে ছাত্ৰ-ছাত্ৰী গৰাকী কিবা সামাজিক কাম কৰি ভাল পায় বা মানুহৰ সেৱা কৰি ভাল পায় তেনেহলে তেওঁ মেডিকেল লাইনত যাব পাৰে বা কটা চিঙা এইবোৰ ভয় নাখায় ইমান বেছি তেনেহলে তেওঁ মেডিকেল লাইনত যাব পাৰে অলপ ঘিন ভাৱটো কম তেনেহলে তেওঁ মেডিকেল লাইনত যাব পাৰে যদিহে কটা চিঙা ভয় খায় বা ঘিন ভাৱটো অলপ বেছি থাকে তেনেহলে তেওঁ মেডিকেল লাইনত গলে কি হ'ব তেওঁ ডক্টৰ এজন হোৱাৰ পিছতো কি হ'ব তেওঁ যেটো চাকৰি কৰিব চাকৰিটো কৰি কিন্তু তেওঁ জব স্যাটিসফ্যাকশন বলা যেটো বস্তু সেইটো নাপাব ঠিক আছে গতিকে তেনে ল'ৰা ছোৱালী বা তেনে ছাত্ৰ-ছাত্ৰী সকলে ইঞ্জিনিয়াৰিং লাইন ল'ব পাৰে বা বেলেগ লাইন ল'ব পাৰে আৰু আসলতে মেইন কথাটো হল আমাৰ আজি এইটো ভিডিঅটোৰ মেইন কথাটো হল যে আপুনি যেটো কাম কৰি ভাল পায় হেইটোকে নিজৰ যেটো নিচা আছে নিচাটোকে পেশা হিচাপে ল'ব লাগে আৰু সেই অনুসৰি আমি ষ্ট্ৰীম বিলাক সিলেক্ট কৰি ল'ব লাগে আৰু এনে কৰিলে কি হয় আমাৰ যেটো জব স্যাটিসফ্যাকশন বা কৰ্মত কাম কৰা যেটো আমাৰ কামৰ প্ৰতি যেটো স্পৃহা এটো কেতিয়াও কমি নাযায় আৰু জীৱনটো আমাৰ সুখ সমৃদ্ধিৰে ভৰি পৰে আৰু এনেকুৱা ভুল ডিসিশন ললে কি হ'ব পিছত যদিও চাকৰি পায় তেওঁ কিন্তু চাকৰি কৰি সন্তুষ্ট নহব বন্ধুসকল আশা কৰিছো ভিডিঅটো আপোনালোকৰ ভাল লাগিছে ভিডিঅটো ভাল লাগিলে আপোনাৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব পাৰে যিসকলে মেট্ৰিক পৰীক্ষা দিছে বা আপোনাৰ অভিভাৱকসকলক শ্বেয়াৰ কৰিব পাৰে অভিভাৱকসকলেও এইটো ভিডিঅ চাব পাৰে আৰু ভিডিঅটোত যদিহে কিবা আপোনালোকে মন্তব্য দিব বিচাৰিছে কমেন্ট কৰি জনাব পাৰে আৰু হে গাইস my name is Bonkim this is the Job in Assam official YouTube channel and I'll get you in the next one